নিমকি কাটি থোৱাৰ পৰাই ব্লগটো আৰম্ভ কৰি দিছোঁ আহক তেতিয়াহ'লে। হেল্ল' গাইজ, আসসালামু আলাইকুম। ৱেলকাম জনাইছোঁ অইন এটা নতুন ৰমজান স্পেচিয়েল ব্লগ লৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে, ময়ো পিছে বহুত ভালে আছোঁ। তো ৰমজান স্পেচিয়েল ব্লগত এতিয়া প্ৰায় আৰম্ভ কৰি দিম। একদম বাজিছে এতিয়া 2টা। তো এতিয়া বহুত কাম আছে। এতিয়া প্ৰথমে ইফতাৰী নবনাওঁ। ফাৰ্ষ্টে মোৰ এয়া কটা নিমকিখিনি কাটি লওঁ। যিহেতু কটা নিমকি কাটিছোঁ মানে কটা নিমকি ইফতাৰীত খাবলৈ নহয়, যিহেতু মই আপোনালোকক এবাৰ দেখাইছিলোঁ যে পেকেট কৰি মই এনেকৈ মানে দোকানলৈ লৈ যায়, মোৰ অৰ্ডাৰ থাকে। তো সেইখিনি ফটাফট কৰি লওঁ, তাৰপিছত ইফতাৰীলৈ ৰেডি কৰিম। তো ৰোজা ধৰি এইখিনি কাম বন কৰি থাকিলে মানে অলপমান ব্যস্ত থাকিলে মানে যিহেতু ইমান বেয়া নালাগে, কাৰণ বিচনাত শুলেহে বেছি বেয়া লাগে। সেইকাৰণে মই সেই কামটো বেছি নকৰোঁ, মানে কামত পূৰা বিজি থাকে। তো প্ৰথমে কটা নিমকিখিনি কচা হৈ গ'ল, কাটি লওঁ। তাৰপিছত স্পেচিয়েল ব্লগটো আপোনালোকক দেখাই দিম, কি কি কৰোঁ কি কি নকৰোঁ, ঠিক আছে। তাহক তেনে আৰম্ভ কৰোঁ ব্লগটো। বতৰটো ইমানেই বেয়া নহয়, আপোনালোকক কি ক'ম আৰু। বতৰটো মানে একদম বৰষুণে একদম গোটেইখন বোকা কৰি পেলাইছে। তাতে আজি বেটাৰ স্কুল খুলিলে, 3 তাৰিখ আজি স্কুল খুলিলে। একদম মানে ইমান বোকা, মানে আপুনি গাড়ী আহিলে মানে আপোনালোকে মানে ছাইড হ'ব নোৱাৰে, এনেকুৱা বোকা হৈছে। তো তেনেকৈ বেটাক লৈ গ'লোঁ আৰু, কাৰণ গাড়ীত গ'লে বেছিহে প্ৰব্লেম, কাৰণ ভিৰ হৈছে। আৰু মানে আমাৰ চাউথ 2টা ছাইডে ভালকৈ ড্ৰেইন নাছিলে, তো ড্ৰেইন বনাই আছে, আকৌ পুল বনাইছে। তো সেইটো কাৰণে গাড়ী জামো লাগি গৈছে পূৰা। তো তেনেকেই ল'ৰাটোক থৈ আহিলোঁগৈ, উপায় নাই, কি ক'ব আৰু। গোটেই ইউনিফৰ্ম গেলি আহিছে এদিনতে পূৰা। তো ভাবিছোঁ কি এতিয়া থকাতকৈ নিমকিখিনি বনাই লওঁ, তাৰপিছত আকৌ আজি মছজিদত ইফতাৰী দিব, জোনাব, অকল জোনাবক দিব। তো সেইটো কাৰণে সেয়াও বনাবলৈ আছেই। তো এইখিনি প্ৰথমে কটা নিমকিখিনি বুলি কাটি লওঁ বুলি ভাবিছোঁ। এইখিনি কটা নিমকিখিনি পটাপট কাটি মেলি কাটি লওঁ পটাপট, কাৰণ অৰ্ডাৰ আহি গ'ল, বস্তু শেষ হৈ গ'ল বোলে দোকানত, লাগে। সেইটো কাৰণে সেয়াই। আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ তেতিয়া ইমান ভবা নাছিলোঁ যে ইমানখিনি কাম মই বিয়া হোৱাৰ পিছত কৰিব পাৰিম বুলি, কাৰণ চব মানে মাও পৰে, গা ধুই যদি কাপোৰ কানিকেইটাও মানে ধুবলগীয়া হয় মায়ে ধুৱে, তেনেকুৱা আছিলোঁ। এতিয়া মানে চব কৰিব পাৰোঁ, পূৰা স্পীড ফাষ্ট মানে। আৰু কাঁহী বাতি যদি দম পূৰা একগালো থাকে ন, ধুবলৈ মোৰ ভয় নালাগে, একদম ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি দিব পাৰোঁ। মানে কামক ভয় নকৰোঁ মই। তো সেইখিনি স্মাৰ্ট হৈ গ'ল আৰু, হৈ যায় ন। আৰু ছোৱালী মানুহৰ ভৱিষ্যতৰ কথা কোনেও ক'ব নোৱাৰে। চ' এনেকুৱা এখন লৈ লৈছোঁ, কাটিবলৈ ভাল হয় আৰু। চ' এইখিনি পটাপট কাটি পিনে এতিয়া ইফতাৰীৰ কাৰণে বুটখিনি ভাজি লওঁগৈ। বুটখিনি যিহেতু চৌকাতে ভাজিম, বৰ ভাল লাগে। তো পিঁয়াজে আৰু আদা নহৰু ইয়াতে তেলতে দি দিলোঁ। সেইখিনি আপোনালোকক দেখাব নহ'লে, কাৰণ বহুত জল্দি কৰিছোঁ, কাৰণ কটা নিমকি ভাজোঁতে বহুত দেৰি হৈ গ'ল। তো পটাপট এইখিনি পিঁয়াজখিনি আৰু নহৰু আদাখিনিয়ে তেলতে পূৰা ভাজি লৈছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ভাজা হৈ গ'ল, চব একদম ধুনীয়া কালাৰ হৈ গ'ল। তেতিয়ালৈ জিৰা, ধনিয়া, ৰং জলকীয়া, নিমখ, তো তাৰপিছত সেইবিলাক যিমান মানে মিক্স মছলা আছিলে আমাৰ তাত চব দি দিলোঁ, কাৰণ গোটা মছলাটো আমি মিক্স কৰি মেলাই গুড়ি কৰি থওঁ। তো সেইটো কাৰণে চব দিয়া আছে মছলা। ইয়াতে এনেকৈ ধুনীয়াকৈ পানী অকণমান দি পিনে তেলটো ফুটিব দিলোঁ। এতিয়া ইয়াতে দিছোঁ চাটোৱা গুড়ি, যিহেতু বুটৰ যিটো গুড়ি সেইটো দিছোঁ 4 চামুচ। সেইটো দিলে বহুত টেষ্ট লাগে, এনেকৈ বনাই খাই চাবচোন। চ' এতিয়া ডাঠ হৈ গৈছে অলপ। এতিয়া এয়া কাবলি বুট আৰু তেজপাত দি দিছোঁ। একদম চিম্পলকৈ পটাপট বনাইছোঁ। এতিয়া এনেকৈ অলপমান লৰাই দিম, যিহেতু জোনাবকে এতিয়া মানে ইফতাৰী দিম। আকৌ আম্মাই কোৰাণ পঢ়ি আছে, তো কোৰাণ আমাৰ পঢ়া হৈ গ'লে গোটেইখিনিৰে, তো যিকেইটা আমি পঢ়িছোঁ আৰু আমাৰ বেটাৰো কোৰাণ খতম হ'ব। তো সেইখিনি পঢ়াৰ পিছতহে আৰু আকৌ ইফতাৰী গোটেই ঘৰে ঘৰে দিম আৰু। তো এইখিনি ধুনীয়াকৈ এনেকৈ পানী অকণমান দি পিনে এতিয়া গাপ মাৰি দিম, যিহেতু গ্ৰেভি হৈ যাব আৰু বুটখিনি ধুনীয়াকৈ কোমল হৈ আছে, তো মানে ভাল হ'ব আৰু। তো এইফালে আকৌ ধুনীয়াকৈ এটা ক্ষীৰ বনাম, ক্ৰীমি ক্ষীৰ, একদম স্পেচিয়েল, আপোনালোকে চাই থাকিব। এই ক্ষীৰটো বনাবলৈ কাৰণে প্ৰথমে ডেক্সিটো দি লৈছোঁ। ইয়াতে গাখীৰ অলপমান প্ৰথমে দি লৈছোঁ আৰু আধা ৰাখি দিছোঁ।
প্ৰথমে অলপমানে দিম, বেছি নিদিওঁ। তাৰপিছত এইখিনি অকণমান গৰম হ'বলৈ দিম। যিহেতু অকণমান গৰম হোৱাৰ লগে লগে যিহেতু মেৰী বিস্কুট মই মিক্সিত গুড়ি কৰি থৈছিলোঁ 10খন মেৰী বিস্কুট, এইখিনি পাউডাৰ হৈ গ'ল দেখিছেনে মেৰী বিস্কুট। তো ইয়াতে দি পিনে গোটেইখিনি মিক্স কৰি দিম। একদম লদা বান্ধিবলৈ নিদিব, পূৰা মিক্স কৰি একদম ধুনীয়া মিহি কৰি দিব। দেখিছে ন অলৰেডি ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু ডাঠ হৈ গৈছে। তো এতিয়া আকৌ অলপমান গাখীৰ দৰকাৰ হ'ব, যিহেতু গাখীৰ অলপমান আকৌ দি দিম। লাহে লাহে এনেকৈ দি থাকিব আৰু মিক্স কৰি থাকিব। যিহেতু পানী নিদিব, অকল গাখীৰতে বস্তুটো বনাম। তো এনেকৈ দি পূৰা মিক্স কৰি ল'ব। নতুন নতুন তৰিকাত সদায় ইফতাৰী খাই ভাল লাগে ন, তো সেইটো কাৰণে নতুন তৰিকাত অলপমান বনাব চেষ্টা কৰিছোঁ। এতিয়া লৈ ল'ম যিহেতু কাষ্টাৰ্ড পাউডাৰ অলপমান ঢালি ল'ম ইয়াতে সৰহকৈ মানে 3-4 চামুচৰ জোখৰ ঢালিব লাগিব। যিহেতু ঢালি পিনে ইয়াতে অলপমান পানী দি পিনে গোটেইখিনি মিক্স কৰি ল'ম। পেকেটটোৰ পৰা নোলাইছে, দিগদাৰ হৈছে, তো অকণ জোকাৰি ল'লোঁ। তো ওলাই গ'ল 4 চামুচ। তো এইখিনিতে অকণমান পানী দিছোঁ, পানী দি মিক্স কৰি দিছোঁ। একদম জল্দি বনাইছোঁ কাৰণে মানে একো কৰিবলৈ সময় পোৱা নাই, পটাপট কৰিছোঁ আৰু। তো এইখিনি চব একদম ধুনীয়াকৈ মিলি আছে। তো ইয়াতে এইখিনি কাষ্টাৰ্ডখিনি দি দিম। কাষ্টাৰ্ডখিনি দিয়াৰ লগে লগে কিন্তু আপোনালোকে একদম লাহে লাহে পূৰা লৰাব, যাতে গোটা বান্ধি নাযায়। গোটা বান্ধি গ'লে বস্তুটো ভাল নহ'ব। আৰু ইয়াতে আমুল ফ্ৰেছ ক্ৰীমো দিব পাৰে, যিহেতু মই নাই দিয়া। নেক্সট মই বনালে আপোনালোকক দেখাম। তো এতিয়া এয়া গাখীৰ আকৌ দি দিছোঁ অলপমান, দি পিনে আকৌ মিক্স কৰি ধুনীয়াকৈ মিহি কৰিছোঁ। বেছি ডাঠ হ'বলৈ নিদিব, চেনি জোখ পৰিমাণে দি দিছোঁ। আপোনালোকে যিমান জোখত বনায় সেইটো জোখতে চেনি দিব। যিহেতু মই যিমানটো জোখত বনাইছোঁ সেইখিনি সিমানেই চেনি দি দিছোঁ। দি পিনে পূৰা মিক্স কৰি লৈছোঁ। কালাৰটো ইমান ধুনীয়া আহিছে দেখিছেনে। এতিয়া খিচমিচ দি দিলোঁ, চেৰি তেজপাত দি দিলোঁ অলপমান, আৰু অকণমান থৈ দিছোঁ। তো এইখিনি একদম ধুনীয়াকৈ মিক্স কৰি দিলোঁ। একদম কালাৰটো ধুনীয়া হৈছে আৰু খাবলৈও ইমানেই টেষ্টি নহয়। চ' এনেধৰণে বনাই আপোনালোকে এদিন খাই চাবচোন। তো এইফালে মই একদম চুৰ্ণিখন চেঞ্জ কৰি ল'লোঁ। এইখন চুৰ্ণিত পেটাই একদম আহি পিনে এক গালমান পানী মাৰি দিলে, কিবা ফিচকাৰী লিখাৰে। তো সেইটো কাৰণে তো এইফালে একদম ক্ষীৰ বনোৱা হৈ গ'ল, ধুনীয়াকৈ স্পেচিয়েল ক্ষীৰ। আৰু এইফালে এতিয়া কি বনাম জানেনে, পকৰি, দাইলৰ পকৰি। তো ইয়াতে মিক্সিতে জলকীয়া দি পিনে একে মিক্স কৰি থোৱা আছে। আৰু এতিয়া ইয়াতে দিম আৰু পিঁয়াজ দি পিনে পকৰিকেইটা বনাই লওঁ। তো মই কি কৰিম আপোনালোকক দেখাই দিম, চাইড ভিডিঅ'টো স্কিপ নকৰাকৈ, ঠিক আছে। এইফালে ধুনীয়াকৈ পকৰিকেইটা বনাবলৈ গ'লে প্ৰথমে ঢেকীয়া শাক কেইডালমান কোমলীয়া ঢেকীয়া শাক লৈ আহিছিলোঁ, সেইকেইটা দি দিছোঁ। সদায় পকৰিকেইটা বেলেগ বেলেগ ধৰণে খাবলৈ মন যায়, আজি ঢেকীয়া শাক দি খাবলৈ মন গ'ল। যিহেতু ইয়াতে হালধি নিমখ জোখ পৰিমাণে মছলা অকণমানো দি দিছোঁ, দি পিনে গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু প্ৰথমে এতিয়া পিঁয়াজ নিদিয়াকৈ আব্বাৰ কাৰণে পকৰিকেইটা বনাই লওঁ, কাৰণ কেলৈ আব্বাই পিঁয়াজ নহৰু আদা একদম মেইন নাখায়। তো সেইটো কাৰণে আব্বাৰ কাৰণে আগবনালেও আব্বাই গোন্ধ পালেও নহ'লে বহুত দিগদাৰ হ'ব। তো সেইটো কাৰণে পকৰিকেইটা আব্বাৰকেইটা বনাই লওঁ, তাৰপিছতে পিঁয়াজ কাটিম। তো ধুনীয়াকৈ এইকেইটা আব্বাৰকেইটা হৈ গৈছে। আৰু এতিয়া আকৌ পিঁয়াজ কাটিছোঁ ধুনীয়াকৈ, পিঁয়াজ কাটি পিনে আকৌ আমাৰ পকৰিকেইটা বনাই লওঁ। তো পিঁয়াজ একদম সৰহকৈ দি দিছোঁ ধুনীয়াকৈ, দি পিনে গোটেইখিনি মিক্স কৰি ল'ম। আৰু যিহেতু পটাপট একদম ইফতাৰী বনোৱা হৈছে, কাৰণ কটা নিমকি বনাই মোৰ ইমান দেৰি হৈ গ'ল নহয়, আৰু নবনালেও নহয়, কাৰণ অৰ্ডাৰত কাষ্টমাৰ ভাঙি যাব ন। তো সেইটো কাৰণে সেইখিনিও বনাই ল'লোঁ। দিনটো ইমান কাম, গধূলি সময়ত আকৌ অকণমান ৰেষ্ট ল'বলৈও টাইম নাই জানেনে। খুব এটা গধূলি স্কুল খুলিলে, সেইটো কাৰণে হোমৱৰ্ক চমৱৰ্ক দিয়ে গধূলি, তাক পঢ়াই মেলি একদম ৰাতিহে। চ' গাইজ অলৰেডি একদম ইফতাৰী বনাই ৰেডি হৈ গ'লোঁ। এইফালে ইফতাৰী লৈ বহি আছোঁ। তো টাইম হ'ব খাম। তো যিমানখিনি পাৰোঁ ব্লগটোত আপোনালোকক দেখাই গৈছোঁ, ব্লগটো চাই থাকিব, একেবাৰে স্কিপ নকৰিব, ঠিক আছে। এইফালে মই অলপ টেষ্টি লৈ লওঁ। চ' গাইজ ইফতাৰী সময় হৈ গ'ল, যিহেতু গোটেইখিনিকে কভাৰ কৰিব পৰা নাই, কাৰণ ইফতাৰী সময়ত অলপমান আছিলে, সেইটো কাৰণে আব্বাহঁত কোনো বহা নাই, মই বহি পিনে তচবি লৈ আছোঁ। ইফতাৰীখিনি মুখৰ আগত লৈ পিনে অলপমান দেৰি তচবি ল'লে আল্লাৰ নাম ল'লে ভাল বুলি কয়, আৰু ইমানখিনি নাজানো মই। তো ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আসসালামু আলাইকুম ফ্ৰেণ্ড, প্লিজ মোক ছাপোৰ্ট কৰক, হেল্প কৰক প্লিজ।